উফ প্ৰভু তই গেলে দেখোন অঁ তই ক'ত ক'ত মানে হেৰি মই এটা লখিমপুৰ চলি এটা তাত 14 টকা এটা পাওঁ শুনিছে না তাৰপৰা ফোন কৰিলিতো কয় শুনিছে না আপুনি এই কল কৰি থকা ব্যক্তিজনে শুই আছে 10 বাৰমান সেনেকৈ কয় তাৰপৰা ধৰি মই মাৰি দিলোঁ মাৰি যাওঁতেচোন হয়ে ভাই পুৰা ঘুমাই আছে চোন গেলা মই এটা কাম কৰিম সেই মোবাইল এটা আনি দিবা নোৱাৰা নে হে পাৰিলে দাম ল'ব নহয় হে কিমানমান ল'ব 16,000 সেইটো বেলেগ কথা সেই মোবাইল এটা লাগিব আমি আপুনি কল কৰি ব্যক্তিজনে শুই আছে 3 বছৰ সেনেকৈ কয় শুনিছে নে কথাটো সত্য এইবিলাক কি যিয়ে নহওক কালি পুথিপাঠ আছে শুনিছে মালভোগ কল যিহেতু আমাৰ হেৰি লখিমপুৰ আইটিআই শুনিছে নে এই ডাঙৰ ককা বুলিকে মাতছে হে বাপেকটো সৰু মই যিকোনো কথা নকবি কিন্তু চলি শুনিছে না সৰু ডাঙৰ পুঠিব শুনিছে ই বাছে আমাক নামাতিলে আমি ইয়াৰ কলখিনি খাই থোৱা হোৱা যৌ চলি ইয়াত যৌ পিঁপড়ে কামাৰ যে পেটটো কামেছি আই পেটটো কামেছি পিঁপড়ে কামাৰ দিয়ে পেটটো খাই পেছি কলখানি থৈ পেলাই মই এই ইমান মৰম চাওঁ এতিয়া কলচল মাছবোৰ কল ঘূৰাই দি হাতছি খোজ কৰা লাগছি পেটটো আমাৰ পিঁপড়ে কামাৰা দিছি মাছ থাক পেছে নহয় আছিল আই মই খোজটো কৰি আহোঁ ঐ কাপোৰ চাপোৰ মোকচা ফুচাইলে কি হেলে ই ঘৰত নাচিলি ল যৌ যৌ এয়া আমি কলখিনি খাই থোৱা হাক বেয়া গেছি বোলে বুদ্ধিতে বাকত থৈছি ये कौन तो अच्छा पे हो जी हां हां ये बुठा ये जो ঐ বললি ঘৰত আছা নেকি এই আগে কি হে তুই তো চলিটা ক'ত করপা মাৰি পাটনা বনাই দিম করপা কালি পুথিভঁৰালৰ কাৰণে মই কল আনিছিলোঁ পুথিভঁৰালৰ কাৰণে কল আনিছিলোঁ পুথিভঁৰালৰ কাৰণে কল আনিছিলোঁ এই গোটাই এতিয়া কালি পুথিভঁৰালৰ নামটো বুলি কয় বুজিছা নে ঠাণ্ডাটো হাঁহাতে কৰিছে হয় আমি হাওয়া নাই আমি হাওয়া নাই খাওঁ না বুলি দিয়ে এই তন্ত ঘৰৰ মুজৰ মস্ত ৰুচে বান্ধা আছিল ক'ত তন্ত ঘৰৰ মুঠ বান্দাৰী যে খাইছে হে চালা মই দিলে বে হয় আগত মছলি থইবে আছে হ্যাঁ মছলিদের উপরে কুকুর আমার নাই হয় কথাটো হয় বান্দাৰা খাইছে চলাই খান যাব পুথিভঁৰাল আকৌ দুদিন আকৌ আগুৱাই পাছ কৰি আৰু তো পুথি ভরা পিছন নকরা কিবে তো আমার চলি কেনেকে ধরবা লাগে এই তোৰ চলি এটা পুথিভঁৰাল নামটো বুলি কৈছিলোঁ এখানকে কথা নকবি মুছলি হেনু কোন মুছলি হেনু কোন তোৰ আদি কি ভৰবৰ কথা কৈছা তো তালক এবাৰ আমাৰ ৰাস্তা দি ফালি ফেলাম এবাৰ ফালি ফেলাম ন ৰাস্তা ফালি ফেলাম মাৰি পাটনা বনাই দিম পাটনা